তোমাৰ বিয়া দিনাখন ৰভাৰ তলিত মেচি দাই ঘূৰাই দিম দুৱাৰ দলিত বাপেৰে আহি ধৰিব মোৰ হাতে ভৰিয়ে তথাপিতো নেৰিমে মই মেচি দাখন শেষত পুলিচক মাতিব শেষত পুলিচক মাতিব পুলিচ আহি লৈ যাব তোক হাততে হেণ্ডকাপ লগাই তাৰ পাছত থানাত ভৰাই তোক দিব গৰু ধুলাই তেতিয়া মই তাৰ লগত থাকিমে মদন তই তেনেকা নকৰিবি মোৰ বৰ দুখ লাগি যায় মোৰ বৰ দুখ লাগি যায় আৰে বন্ধু গলেতো দুইটাই যাম ন মেচিৰা ঘূৰাবলৈ মই অকলে থৰি যাম নেকি পুলিচে অকল মোক নিনিয়ে নহয় নিলে দুইটাকে নিব তই দুখ কৰিব নালাগে কি হ'ল ৰখি থাকিলি যে আহ তই বহি লওঁ কি হ'ল তই তাতে বহিলি যে আহ আকৌ ওচৰলৈ মই তোৰ ওচৰলৈ তই আকৌ মোকো ফচাই দিম বুলি কৈছে নহয় যাবকে ভয় লাগিছে তোৰ ওচৰলৈ তই আকৌ সেই ছোৱালী ঘৰত গৈ কিনে দা ঢুকাবি কি লগত মোক ফচাই দিম কৈছ আৰে ভাই তোক নফচাং ন আৰু কোনে দা ঘূৰাবলৈ যাব নোঘোৱালৈকেহে পাইছে পুলিচে এনেই মাক এটা খাই ল'বলৈ নাই নহয় আৰু ইফালে তই কচোন তই মোৰ পাৰ্টনাৰ বুলি কচোন তাৰ মানে মই বিপদত পৰিলে তই নাযাওঁ মানে তই মানে মোক সেই পুলিচৰ মাৰ খোৱাটো ভাল পাৱ নহয়ও মৰণ তই তেনেকে নকবি আকৌ তই মোৰ একদম খাচ বন্ধু নহয় জানো মইনো তোক কেলে এৰিম হয় আৰু তইনো সেই ছোৱালী ঘৰতনো মেচিটা লৈ কিনে কেলে যাব লাগে ধেই টকৰা মই সেইটো গানহে গাইছো গান গাইছ মই ভাবিছো কি সঁচা আছিকে তই কাৰোবাৰ বিয়াত বোলে সেই মেচিটা লৈ যাবিয়ে নে কিয়ে নে বোলো নহয়ও বন্ধু নহয় নহয় গানহে গাইছো হেৰি নহয় মৰণ এই আমাৰ মাথা ডাঙৰ কি হ'ল আজি মাথা ডাঙৰ অহা নাই যে জানো পাই সি ঘৰতে আছে নে ক'তে আছে জানো কি রে দুই বন্ধু ইয়াতে বহি আছ নাকি আজি हाँ नाम लिया शैतान हाजी अरे भाई तुम लोग जहाँ तुम लोग का पीछे पीछे हम भी यहाँ बारे बाबा बेले हिंदी में दी हाँ कभी कभी बोलना पड़ता है तेने हले उसले आके बैठ जाओ खतरा हिंदी में दी उसले आके बैठ जाओ ने की बोली गली अरे भाई माथा डांगल लिखा के तो मयू केतियाबा तो हिंदी बोलता है तो হ'ব দে তহঁতৰ সেই ফটা হিন্দী মাৰি থাকিব নালাগে আৰু কি তই তাতে ৰখি থাকিবি নেকি হা কব বাৰে বাপ ইয়াত টাৱত বহিলি একদম ভৰি চৰি উঠাই আৰে ভাই চালত বহিছো শুনো এইকেইটা বৰ জনাই নজনাই হিন্দী মাৰিছে ফকতীয়া লেকচাৰ মাৰি আছে পলা ককা আহিছে দিব এতিয়া আমাক ঐ ক'ত পলাইছ এইফালে আৰে ককা আমি ক'ত পলাইছো এনেই ৰখি আছো কিনাৰত তহঁতক জনা আছে স্কুল নগৈ সেই একদম য'তে ত'তে আড্ডা মাৰি ফুৰ ন এইডাল দেখিছ এইডাল মাৰতে হাড় গুড়া গুড়ি কৰি দিম তহঁতক এইফালে কি হ'লনো ককা আমাক যে মাৰিম বুলি কৈছে আপুনি কেলে তহঁতে স্কুল নগৈ কিনে ইয়াত কি কৰি আছ সেইটো কাৰণে মাৰিম বুলি কৈছো আকৌ তহঁতক বাৰু হ'ব দে এতিয়া আমি বহি লওঁ গোটেইকেইটা কথাকে আলোচনা কৰোঁ আজি বাৰু হেৰি নহয় তহঁতি আজি কেলে স্কুল নগলি কচোন আমাৰ ছাৰে যি টান প্ৰশ্ন সুধি থাকে নে আজি সেইটো কাৰণে গোটেইকেইটাই নগলো আৰু গোটেইকেইটাই আজি স্কুল নগলো আজি ইয়াতে বহিলোহি মাকা ছাৰে আহি কিনে অকলে যি কয় কৰি থাকিব আজি নাযাওঁ আমি ধেইত ল'ৰাকেইটা সেইটো কথা নহয় নে স্কুল যাব লাগে আকৌ স্কুল গ'লে ভালেই আকৌ ছাৰে দুটা এটা কথা টান সুধিলে কি হ'ব ছাৰে আকৌ নোৱাৰিলে একদম উত্তৰবিলাক কৈ দিয়ে নহয় তেতিয়াহে তহঁতি সদায় এই শিকিবি বুজিবি ভাল মানুহ হবি সেইটো কাৰণে তহঁতি সদায় স্কুল যাবি দেই আজিৰ পৰা নগলি নাই আৰু কাইলৈৰ পৰা সদায় যাবি আৰু দেই ককা আপোনাৰ কথাত একমত আমি যাম কাইলৈৰ পৰা স্কুল তহঁতৰ দিনত আমি কত স্কুল পঢ়িলো দেখা নাই কিমান যে খোজকাঢ়ি স্কুল গ'লো গাড়ী নাই ঘোঁৰা নাই চাইকেল নাই আৰু আজিকালি তহঁতক মাৰে বাপেৰে চাইকেল লৈ দিছে গাড়ী লৈ দিছে বাইক লৈ দিছে তথাপিতো তহঁতি স্কুল যাবলৈ টান পাওঁ হয় দেই ককা আপুনি ঠিকেই কৈছে আজিকালি ল'ৰাই ইমান ফেচিলিটি পায় স্কুল নাযায় বাৰু ককা সেইবিলাক বাদ দিয়ক আপোনাৰ সেই ডেকা দিনৰ কিছুমান কথা কওক না কিবা এনেকুৱা জমনি হোৱা কথা
ডেকা দিননো কি কথা ক'ম আৰু এটা কথা মনত পৰিছে এবাৰ বুজিছ নাই মই সেই ডেকা দিনতে আৰু মুম্বাইৰ পৰা মানে হেৰিয়লৈ আহি আছিলোঁ আমাৰ গুৱাহাটীলৈ আহিছিলোঁ ফ্লাইট মানে কি বুজি পাইছ নাই এৰোপ্লেনত আহি আছিলোঁ এৰোপ্লেনত ককা বুজি পাইছোঁ তাৰ পাছতনো কি হ'ল ককা মই আৰু টিকেট চিকেট কাটি কেনে আৰু প্লেনৰ ভিতৰত আৰু বহিলোঁ আৰু তাৰপৰা সেই মোৰ আগৰ চিটতে মানে ঠিক মোৰ আগৰ চিটতে আৰু 3জন মানুহ বহিল নহয় ককা তাৰপিছত কি হ'ল সেই মানুহকেইটা ক'ৰ আছিল তহঁতি জাননে নাই বাৰু এই ককা আপুনি ক'লেহে গম পাওঁ আমিনো কেনেকৈ গম পাম নহয় তাৰপিছত কি হ'ল কওক তাৰপিছত আৰু সিহঁতি বহিলে আৰু মানুহকেইটা ক'ৰ আছিল জান এটা আছিলে জাপানৰ এটা হৈছিলে আমেৰিকাৰ আৰু তাৰ কাষতে আকৌ আমাৰ এটা অসমীয়া এটা আছিলে নহয় তেতিয়া সেই জাপানৰজনে আৰু বিৰাট ফিটফাটত আহিছে আৰু ঘড়ী চৰি পিন্ধি আহিছে আৰু জাপানৰ মানুহটোৱে কি কৰিলে গম পাইছ নাই ককা কি কৰিলেনো জাপানৰ মানুহটোৱে আৰু বিৰাট ফিটত আহি একদম হাতৰ পৰা ঘড়ীটো দলিয়াই দিছে নহয় প্লেনৰ বাহিৰলৈ তেতিয়া আমেৰিকা মানুহটোৱে সুধিলে আৰু সৌৰি আপুনি যে সেই ঘড়ীটো যে কিয় দলিয়াই দিলে তাৰপাছত সেই জাপানৰ মানুহজনে আৰু পূৰা ফিট মাৰি কৈছে আৰু এই আমাৰ বোলে জাপানত ঘড়ী বোলে সেনেকৈ কৈছে আৰু তাৰপাছত আৰু তাকে দেখি আমেৰিকা মানুহটোৱে কি কৰিলে গম পাইছ নাই তাৰপিছত আৰু আমেৰিকা মানুহটোৱে পূৰা একদম নিজে পিন্ধি থকা সেই কোটটোকে খুলি কিনে পূৰা তাত দলিয়াই পঠিয়াই দিলে নহয় তেতিয়া সেই জাপানৰ মানুহজনে সুধিলে সৌৰি কি হ'ল আপুনি যে কোটটো খুলি কিনে দলিয়াই পঠিয়াই দিলে তেতিয়া আমেৰিকা মানুহজনে ক'লে আমাৰ আমেৰিকাত বোলে গোটেই কিমান লাগে কোট বোলে কাপোৰ বোলে কাপোৰৰ কোনো অভাৱেই নাই বোলে সেইটো কাৰণে একদম কোটটো খুলি কিনে পেলাই পঠিয়ালে আৰু ককা তাৰপিছতনো কি হ'ল সিহঁতৰ দুটাক তেনেকৈ কৰা দেখি কেনে আমাৰ এই অসমটোৱে চাই আছিলে আৰু আমাৰ অসমটোৱে চিন্তা কৰিছে তেতিয়া এতিয়াতো সিহঁতৰ এটাতো আমেৰিকাত ধৰ কোট আছে সিটো কাপোৰকে পেলাই দিলে এতিয়া জাপানটোৱেতো সিহঁতৰ জাপানত পূৰা ঘড়ী আছে কাৰণে ঘড়ীকে পেলাই দিছে এতিয়া আমাৰ অসমতেনো কি পেলাব সিহঁতকতো দেখুৱাব লাগিব ন আমাৰ অসমতে কি কৰিলে তই গম পাইছ নাই সিহঁতৰ ওচৰতে সিফালৰ ছিটটোত এটা বিহাৰী মানুহ বহি আছিলে নহয় অসমীয়াটোৱে আৰু ফাৰুককৈ উঠি গৈ কেনে ডাইৰেক্ট বিহাৰীটোকে ধৰিলে নহয় বিহাৰীটোক ধৰি নি একেবাৰে প্লেনৰ বাহিৰত পেলাই পঠিয়াই দিলে নহয় দলিয়াই পঠিয়াই দিলে নহয় প্লেনৰ বাহিৰলৈ তেতিয়া সেই আমেৰিকা আৰু জাপানৰ মানুহটোৱে সুধিছে আমাৰ এই অসমীয়াটোক দাদা আপুনি কিয় সেই বিহাৰী মানুহজনক এই প্লেনৰ বাহিৰলৈ দলিয়াই পঠিয়ালে তেতিয়া অসমীয়াটোৱে বিৰাট ফিট মাৰি কিনে কি ক'লে গম পাইছ নাই তেতিয়া আমাৰ অসমীয়াটোৱে ক'লে আৰু দেই বোলে আমাৰ অসমত বোলে কিমান বিহাৰী লাগে বোলে সেইটো কাৰণে দলিয়াই পঠিয়াই দিলোঁ বুলি কৈছে আৰু তাৰপিছত আৰু সেই জাপানতো আৰু আমেৰিকাটোৱে আৰু সেই আমাৰ অসমীয়াটোক দেখি কেনে নাৰ্ভাছ নহয় দুইটা ঠিকেই কৰিলে আমাৰ অসমীয়া মানুহটোৱে যি নেকি আমাৰ অসমতো বিহাৰী ন সেইটো কাৰণে সেই আৰু বিহাৰীটোকে দলিয়াই দিলে ভালে কৰিলে দে বাৰু আজি তেনেহ'লে ব'ল গৈ থাকোঁ ব'ল আকৌ বেলেগ এদিনা লগ পালে কম তহঁতক আকৌ উঠা দেই দেখিছ আমাৰ অসমীয়া কিমান পাৱাৰ আছে বিহাৰীটোকে দলিয়াই পঠিয়াই দিলে মাকা